खुलुमबाय स्टुडिअ दं आं राजीब बसुमतारी आरो बे समाव आसाम विधानसभा बिसायख'थिया गेजेराव माखासेल' दान दंसै आरो बेनि सिगांनो बेरेखा दोलो कंग्रेसनि दैदेनगिरि रकिबुल हुसेन बिथाङा रायजोनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथांनि सायाव गोबां अजद आरो खेंफोरथि होनायनि सायाव एबा होनायजों लोगोसे गोबां माने बे समाव अजद दैखांना बाथ्रा बुंदों। बिथाङा फोरमायदों बिटिसि एबा बिटिआर ओनसोलाव इलेक्शन कमिशन एबा बिजेपि राजखान्थि दोला इलेक्शन कमिशनखौ बाहायनानै बिटिसि ओनसोलाव दावराव दावसि खालामनो नाजानो हागौ, नाथाय जों बेनिफ्राय एबा दावराव दावसि मालाब्लाबो बिटिसि ओनसोलाव खालामनो होआ होननानै बे समाव एमपि रकिबुल हुसेन बिथाङा क'क्राझाराव दावबायनो फैनायजों लोगोसे बेबायदि बेरफुसार बाथ्रा बुंनायखौ बे समाव नुनो मोननाय जादों। नंगौ, बे समाव फिन फोरमायबावोदि बिजेपि राजखान्थि दोलोआ जेरैबायदि एसआरखौ बाहायनानै रायजोनि माखासे ओनसोलाव बेफोरबायदि दुंहाव थासारि सोमजिनायनि थांखि लादों, थिग बेबायदिनो बिटिसि ओनसोलावबो बिजेपि राजखान्थि दोलोआ इलेक्शन कमिशनखौ बाहायनानै दावराव दावसि खालामनो नाजानो हागौ, नाथाय जों बिटिसि ओनसोलाव बेफोरबायदि दावराव दावसि खालामनो होनो हाया एबा खालामनो होनाय जानाय नङा होननानै बाथ्रा बुंथिदों रकिबुल हुसेन बिथाङा। आरो बे समाव बिजेपि राजखान्थि दोलोनि सायाव गोबां माने बेनि अनगायैबो आरो माखासे माने अजद दैखांनो दि बिथाङा फोरमायदों बिजेपिआ दासिमबो इउपिपिएलजों जागोन ना बिपिएफ राजखान्थि दोलोजों जागोन दासिमबो रोखा बुंनो हाया। बेखायनो रोखा फैबाय थानाय 2020 मायथाइनि विधानसभा बिसायख'थिनि उनाव डक्टर हिमन्त बिश्व शर्मा बिथाङा रायजोनि गिबि मन्त्रिनिफ्राय आउट जागोन रोखा होनानै बे समाव अजद दैखांनानै खेंफोरथि होदों कंग्रेसनि दैदेनगिरि रकिबुल हुसेन बिथाङा। दानिया फैदो बिदिब्ला बिटिसि ओनसोलावबो बे समाव सांग्रां जानानै माबोरै थानो होदों, इलेक्शन कमिशनखौ बाहायनानै माबोरै दुंहाव थासारि खालामनो हागौ होननानै बाथ्रा बुंथिदों रकिबुल हुसेन बिथांनिफ्राय जों आबुङै खोनासंना लादों। আপোনালোকে চাই থাকক কাৰ লগত কি হয়। আমাৰ এতিয়া হিমন্ত বিশ্ব শৰ্মা কাৰ লগত হ'ব, ইউপিপিএলৰ লগত হ'ব নে বিপিএফৰ লগত হ'ব, তেওঁলোকেতো একো নাই কোৱা। গতিকে আমাৰো আপুনি কথাবিলাক আমি আলোচনা কৰি আছোঁ, সময়ত এই কথাবিলাক আপোনালোকক জনাম। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত কোনো আপোনাৰ সহিব পৰা নাই আৰু সেইকাৰণে সময়ৰ অপেক্ষাত আছে যে কোনদিনা আমি ৰায় দিওঁ, কোনদিনা হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক আমি পৰাভূত কৰোঁ, তেওঁক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাওঁ। সেয়েহে আমি চৰকাৰ কৰিলে কেনেকৈ আমি ৰাইজৰ হৈ কাম কৰিম সেই কথাবিলাক আপোনালোকৰ যোগেদি আমি ৰাইজৰ পৰাও জানিব বিচাৰিছোঁ। আমি আপোনালোকৰ পদূলিয়ে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষক এক আমি বাৰ্তালৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু সেইকাৰণে আজি আপোনালোকৰ কোকৰাঝাৰত আমি উপস্থিত হৈছোঁ। আৰু কোকৰাঝাৰৰ সমস্যাটো আপোনালোকে জানেই, তৰুণ গগৈ ডাঙৰীয়া চৰকাৰ থকা অৱস্থাত ইয়াৰ জ্বলন্ত সমস্যাৰ সমাধান কৰিবৰ কাৰণে আমি প্ৰত্যক্ষভাৱে আমি ইয়াত জড়িত হৈ পৰিছিলোঁ আৰু তেতিয়াৰ পৰাই ইয়াত বিভিন্ন সমস্যাসমূহ সমাধান হোৱাৰ পথত আগবাঢ়িছে আৰু সেয়েহে আমি অহাৰ লগে লগে বিভিন্ন দল সংগঠনে আমাক তেওঁলোকৰ আৰ্জি জনাইছে, তেওঁলোকৰ কথাবিলাক আমাক জনাইছে আৰু আমি সেইবিলাক সন্নিৱিষ্ট কৰাৰ কাৰণে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি দাখিল কৰিম। সেইকাৰণে আজি আপোনালোকৰ ইয়ালৈ আহিছোঁ আৰু আপোনালোকৰ যোগেদি কোকৰাঝাৰবাসী ৰাইজক ধন্যবাদ জনাইছোঁ যে আমাৰ এই টিমটোক তেওঁলোকে তেওঁলোকৰ মতামত জনাইছে, তাৰ বাবে আমি আপোনালোকৰ যোগেদি তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। এছআৰত আপোনালোকে চাওক, গোটেই ভাৰতবৰ্ষতে আপুনি পাৰ্টিনিন কথা সুধিছে, গুৰুত্বপূৰ্ণ কথা সুধিছে যে আপোনাৰ গোটেই ভাৰতবৰ্ষত কি কৰিছিলে, SIR বুলি এটা পদ্ধতি কৰি নতুনকৈ নাম সন্নিৱিষ্ট কৰিছিল, য'ত আপোনালোকে হাৰিয়ানাত প্ৰায় 35 লাখ মানুহ সংযোগ কৰিছিল। এটা ঘৰত 500-700 মানুহ সোমোৱাই দিছিল, এটা কেম্পাছত 7,000 মানুহ 70,000 মানুহলৈকে বৃদ্ধি কৰিছিল। অসমৰ ক্ষেত্ৰতো যেতিয়া SIR কৰিব খুজিছিলে আমি কংগ্ৰেছ পাৰ্টীয়ে কৈছিলোঁ যে আমাৰ ইয়াত NRC কৰাৰ সময়ত SIRতকৈ আৰু ডাঙৰ, SIRত যিখিনি কাগজ লাগে তাতকৈ বেছি সকলোৰে গৈ হাৰাশাস্তি কৰি হ'লেও আজি আমাৰ এটা NRC হৈ গ'ল। গতিকে আমাৰ ইয়াত NRC কৰিব নোৱাৰে, কৰিলে আমি আইনৰ আশ্ৰয় ল'ম। এইটো কথা কোৱাৰ পাছত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই নিজেই ক'লে যে অসমত SIR নহয়। কিন্তু পৰৱৰ্তী কালত দেখা গ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰৰোচনাতে পৰি নে কিহত পৰি নতুন এটা পদ্ধতি কৰি স্পেচিয়েল ৰিভিজন কৰিলে, যিটো আগতে কেতিয়াও হোৱা নাই। স্পেচিয়েল ৰিভিজন কৰাৰ পিছত দেখা গ'ল যে অনলাইন পদ্ধতিত এতিয়া অসমৰ বাহিৰৰ লোকেও তাত বহি
ইয়াৰ কিছুমান ছাপোৰ্টাৰ যদি তেওঁলোকৰ থাকে বিজেপি ছাপোৰ্টাৰৰ ঘৰত তেওঁলোকৰ ঘৰ দেখুৱাই তেওঁলোকে ইয়াত নাম অন্তৰ্ভুক্ত কৰিব পাৰে। এইটো কিয় কৰে? এইটো এইকাৰণেই কৰিছে যে অসমৰ মানুহৰ ওপৰত বিজেপি হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বাস নাই। সকলো জাতি জনগোষ্ঠী তেওঁৰ ওপৰত ক্ষোভিত হৈ আছে আৰু সেইকাৰণে তেওঁ বাহিৰৰ মানুহ আনি যিকোনো মানুহৰ ঘৰত সোমাই আজি আপোনালোকে দেখিছে ডাঙৰ ডাঙৰ হৰফেৰে গোটেই পেপাৰবিলাকত ওলাইছে যে এই পদ্ধতিটোত আমি সজাগ হৈ থাকিব লাগিব। আমি অসমত বাহিৰা ইউ পি বিহাৰৰ মানুহ আহি ইয়াৰ স্থায়ী মানুহখিনি থাকক বা বেলেগৰ মানুহ আনি বেংগলৰ মানুহ আনি আমাৰ ইয়াত অন্তৰ্ভুক্ত হোৱাটোত গুৰুৰ বিৰোধিতা কৰিম আৰু এইটো আমি ভূত চোৰৰ যিটো পদ্ধতি সেইটো আমি ৰখাৰ কাৰণে আপোনালোকৰ লগত থাকি ইয়াত যাতে কোনো ধৰণৰ এটা শান্ত BTC এৰিয়াত যাতে অশান্ত কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা ইলেকশ্যন কমিশ্যনৰ জৰিয়তে আমি কংগ্ৰেছ দৰে সজাগ দৃষ্টি ৰাখিম। ইতিমধ্যে আমাৰ দেখিছে যে 126টা সমষ্টিৰ ভিতৰত 100টাত কংগ্ৰেছে আমি নিৰ্বাচন খেলিম বুলি কৈছোঁ আৰু বাকীবিলাকত আমি আলোচনা আৰম্ভ হ'ব। এতিয়া যি দেখা গৈছে বিজেপি AGPৰ লগত এলায়েন্স কৰে নকৰে ঠিক নাই। এতিয়া BTC এৰিয়াত BPFৰ লগত কৰিবনে UPPLৰ লগত কৰিব তেওঁলোকৰ ঠিক নাই। গতিকে বিনাশকালে বিপৰীত বুদ্ধি যিটো কয় এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ সেই অৱস্থা হৈ আছে। এতিয়া কাৰ লগত তেওঁলোকে সন্ধি কৰিব কি কৰিব মুঠতে এইবাৰ 26ত যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আঁতৰিব সেই কথা আজি সকলো ঠাইত আহিলে স্পষ্ট হৈ গৈছে। কোকৰাঝাৰত আহি পেলাই মই আৰু কনভিন্স হৈ গৈছোঁ আমি যে এইবাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই যিটো কাৰসাজি সেইটো নাছিল। এতিয়া আমি সেইকাৰণে অহা নাই, আমি আহিছোঁ ৰাইজৰ মতামত ল'বৰ কাৰণে। এটা কথা ঠিক যে আমি কথাবিলাক পাতি আছোঁ, আপোনালোকে চাই থাকক কাৰ লগত কি হয়। আমাৰ এতিয়া হিমন্ত বিশ্ব শৰ্মা কাৰ লগত হ'ব? UPPLৰ লগত হ'ব নে BPFৰ লগত হ'ব? তেওঁলোকেতো একো নাই কোৱা। গতিকে আমাৰো আপুনি কথাবিলাক আমি আলোচনা কৰি আছোঁ, সময়ত এই কথাবিলাক আপোনালোকক জনাম। এই যে আঁচনিবিলাক এই আঁচনিবিলাক পইচাবিলাক ক'ৰ পৰা আনিছে? হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ পইচা নেকি? বিজেপিৰ পইচা নেকি? সাংবাদিকসকলৰ ঘৰত দালি আলু বিভিন্ন ধৰণৰ বস্তু যে কিনে তাৰ টেক্সৰ পইচা, ৰাইজৰ পইচা, GSTৰ দ্বাৰা টেক্স অনা পইচা, বিভিন্ন যে আপোনাৰ যে ল'ৰাটোৱে হেলমেট পিন্ধি নাই যোৱা বুলি যে জোৰকৈ যে 1000 টকা 2000 টকা লয় সেই টেক্সৰ পইচা। এটা ঘৰত জোৰ জবৰদস্তি